আমি ধন্যবাদ জানাইছোঁ আৰু আমাৰ কালিয়াডিঙ্গিয়া ফুলকানী হাফিজিয়া মাদ্রাসাৰ সৌজন্যত ৩০তম দিনী জলসাৰ আয়োজন কৰা হৈছে। যে আমাৰ ইনশাআল্লাহ আমি পিছপৰাত অঞ্চলত আমাৰ যি ডাঙৰ জলসা আয়োজন কৰা হৈছে আৰু আমাৰ যুৱকসকল ওলাই আহিছে কোরআনৰ খেদমত কৰিবলৈ। তাৰ কাৰণে আমি যুৱকসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি কোরআনৰ শিক্ষাৰ লগতে আমাৰ জেনেৰেল শিক্ষাও আমাৰ ইয়াত এইটো মাদ্রাসাত শিক্ষা দি আছে। আপোনালোকে চবেই দুৱাৰ আশা ৰাখি আগন্তুক দিনত যাতে আমাৰ মাদ্রাসাখন উন্নতি হ'ব পাৰে বা লিখা পঢ়াৰ কাৰণে উন্নতি হয় তাৰ কাৰণে দুৱাৰ ৰাখি আমাৰ মাদ্রাসাৰ পৰা 9জন ছাত্ৰ কোরআনে হাফিজ হৈছে। সিহঁতক দস্তৰবন্দী কৰা হ'ব, চাৰ্টিফিকেট দিয়া হ'ব। আৰু এই উপলক্ষে আমাৰ নিমন্ত্ৰিত অতিথিসকল আহিব। তেওঁলোক হৈছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন কাৰী তৈয়ব জামাল মাজাহাৰী সাহাব, উত্তৰ প্ৰদেশ সাহাৰনপুৰ, আৰু হজরত মৌলানা মুফতি হুসাইন কাছিমি সাহাব, বর্ধমান কলকাতা, হজরত মৌলানা কাৰী আৰশাদ আমিন সাদাতি সাহাব, তেওঁ আহিব শ্ৰীনগৰ কাশ্মীৰৰ পৰা। আৰু আমাৰ হাফিজ ও কাৰী মৌলানা জাকিৰ হুছেইন মাজাহাৰী সাহাব, ইমাম কাছকাতি মাৰ্কাজ মছজিদ চিঙিমাৰী। গতিকে ইয়াৰ জৰিয়তে আমাৰ ইছলাম দৰদী ভাইসকলক আমাৰ সন্ধিয়া ঠিক মাগৰিবৰ নামাজৰ পিছতে আমাৰ মুখ্য কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে সকলোকে আহ্বান জনাইছোঁ আমাৰ কাৰ্যসূচীলৈ আহক আৰু দিন সম্পৰ্কে আলোচনা হ'ব, আপোনালোকে শুনক। এয়া প্ৰথমতে আপোনালোকে আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ এই কালিয়াডিঙ্গা ফুৰকানিয়া হাফিজিয়া মাদ্রাসাৰ যে ছ'চিয়েল মিডিয়া বা প্ৰিণ্ট মিডিয়াৰ জৰিয়তে যে অসমৰ ভিতৰত পৰিচয় দিবলৈ ওলাইছে যে আমাৰ কালিয়াডিঙ্গা ফুৰকানিয়া হাফিজিয়া মাদ্রাসাৰ 30 বছৰীয়া মাদ্রাসা ইয়াত চলি আছে। আৰু নগাঁৱৰ উত্তৰ অঞ্চলত আমাৰ এই কালিয়াডিঙ্গা ফুৰকানিয়া হাফিজিয়া মাদ্রাসাৰ একেটা কেম্পাছত 5.5 বিঘা মাটি আছে। ইমানখিনি মাটি থকা এখন মাদ্রাসা আমাৰ অঞ্চলত বহুত খুব কমেই দেখা পাইছোঁ। আজি 30 বছৰে আমি আমাৰ বাৰ্ষিক দিনী জলসা পাতি আহিছোঁ। সেই হিচাপে আমাৰ এই জলসাসমূহত বিভিন্ন কাৰ্যসূচী লওঁ, যেনেকৈ কণ শিশুসকলৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে কুইজ প্ৰতিযোগিতা। ইয়াৰ আগতো 6টা প্ৰতিযোগিতা সমাপ্ত কৰা হৈছে। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতি ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যায়, আমাৰ সমাজখনলৈ, আমাৰ দেশখনলৈ, আমাৰ অঞ্চললৈ যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিব পাৰে। আৰু আমাৰ মাদ্রাসাখনৰ যাতে সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত এই তেওঁলোকৰ ফলাফলে যাতে ৰাইজ মোহিত হৈ যাতে আমাৰ সৰ্বাংগীন উন্নতিৰ ফালে তেওঁলোক মনোপুত হৈ যাতে সহায় সহযোগিতা আগবঢ়ায়, দিহা পৰামৰ্শ আগবঢ়ায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি গৈ আছোঁ। আৰু ইতিমধ্যে আমি কুইজ এটা ৰাউণ্ড সমাপ্ত কৰি মই ইতিমধ্যে আহিছোঁ। 15টা গ্ৰুপ হৈছে। 15টা গ্ৰুপেই প্ৰথম ৰাউণ্ডৰ প্ৰত্যেকটো শুদ্ধ উত্তৰ দি পেলাই তেওঁলোকে প্ৰত্যেকে 10 নম্বৰকৈ পাইছে। কোনো এটা গ্ৰুপেও যে ভুল উত্তৰ যেনে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে। গতিকে এই আপোনালোকৰ জৰিয়তে এই শিশুসকলৰ যাতে উজ্জ্বল ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আগন্তুক দিনৰ মাজত লিখা পঢ়া কৰি আমাৰ সমাজলৈ, তেওঁলোকৰ পৰিয়াললৈ, আমাৰ মাদ্রাসালৈ, অঞ্চললৈ সুনাম কঢ়িয়াব পাৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ। লগতে আপোনালোকৰ মিডিয়াৰ জৰিয়তে এটাই ৰাইজলৈ আহ্বান জনাইছোঁ, আমাৰ ফুৰকানিয়া হাফিজিয়া মাদ্রাসাখন ৰাইজে যাতে বিভিন্ন ধৰণৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ আগবঢ়াই আমাৰ মাদ্রাসাত বহুত এখন ডাঙৰ মাদ্রাসালৈ পৰিণত হয়। সেই ক্ষেত্ৰত সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আপোনালোকে